বহিৰাগত গায়ক মাতি আনি বিহু মঞ্চত উঠাই সেই গায়কৰ দ্বাৰা বিহু গীত গোৱালেহে আপোনাৰ যদি বিহু বিহু লাগে। মই বিহু নাচিবলৈ নাজানো, মই গাবলৈ চেষ্টা কৰিব পাৰোঁ। তেনেহ'লে নিজকে অসমীয়া বুলি পৰিচয় নিদিব। লাজ লাগে আমাৰ আপোনালে আৰু আপোনালোকৰ বিহু কমিটিখনলৈ। অসমত কি গায়ক গায়িকাৰ অভাৱ হৈছে নেকি? বহিৰাগত গায়ক মাতি আনি বিহু ফাংচন কৰিব লগা হৈছে যে। যিদৰে বৰ্তমান অসমৰ বিহু মঞ্চত বহিৰাগত গায়কৰ দপদপনি চলিছে, আমাৰ অসমৰ কেইজন গায়কক বহিৰাগত মঞ্চত দপদপনি চলিবলৈ দিছে এবাৰ কওকচোন। আটাইতকৈ লাজৰ কথাটো হৈছে বহাগ মাহত আমাৰ অসমীয়া গায়কে 200-300 মঞ্চ পায় আৰু আনফালে বহিৰাগত গায়কে 40-50খন মঞ্চ পায়। ইয়াতে গম পোৱা যায় অসমত অসমীয়াই অসমীয়াৰ শত্ৰু। বেলেগনো কি ক'বলৈ যাম, মই কোনো শিল্পীক বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু অসমীয়া হিচাপে বেয়া লাগিছে আজি অসমতে অসমীয়া ছিংগাৰৰ অসমীয়া শিল্পীৰ সন্মান নাই। ভৱিষ্যতলৈ কি থাকিব ইয়াৰ পৰা দেখা পোৱা গৈছে।